এইবাৰ বহুতো বন্ধু বান্ধৱী হয়তো চাকৰিটো নাপাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই আহি থকা ৩২,০০০ নিযুক্তিৰ যি গ্ৰেড 3 গ্ৰেড 4 পদ আছে, সেই পদবোৰৰ কাৰণে আহিছে সিলেকশন প্ৰচেছ সম্পৰ্কে আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। এইবাৰৰ পৰা নতুন পদ্ধতিৰে কৰা হ'ব সিলেকশন। কিদৰে কৰা হ'ব সিলেকশন আৰু গ্ৰেড 3 এপ্লাই কৰা সকলে গ্ৰেড 4 এপ্লাই কৰিব পাৰিব নে নাই, লগতে গ্ৰেজুৱেশ্যন বা ডিগ্ৰী কমপ্লিট কৰা সকলে গ্ৰেড 4 এপ্লাই কৰিব পাৰিব নে নাই, এই সকলোখিনি তথ্য আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ব। আৰু কি আহিছে অফিচিয়েল নোটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে, এই সকলোখিনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। চ' যিসকলে আহি থকা ৩২,০০০ নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। আৰু লগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, সিলেকশন প্ৰচেছ সম্পৰ্কে কোৱাৰ আগতে বহুতো বন্ধু বান্ধৱীয়ে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ বিচাৰি আছিল আৰু বহুতেক দিয়া হৈছে, ইতিমধ্যে দিয়া হৈছে। কিন্তু যিসকল বন্ধু বান্ধৱীয়ে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এতিয়ালৈকে পোৱা নাই তেওঁলোকে আমাৰ অফিচিয়েল ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু ফ'ল' কৰি মেছেজ কৰিব পাৰে। আপোনালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ নিশ্চয় দিয়া হ'ব। ইয়াত উল্লেখ কৰিছে যে যিসকলে অকল 8 পাছ তাৰ ওপৰত যদি শিক্ষাগত অৰ্হতা নাই, সেইসকল কেণ্ডিডেটেহে 8 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন জমা দিব লাগিব। আৰু যিসকলে 10 পাছ বা 12 পাছ সেইসকল কেণ্ডিডেটে শিক্ষাগত অৰ্হতা যদি 10 পাছ হয় তেনেহ'লে HLC চিট আৰু চাৰ্টিফিকেট দিব লাগিব। আৰু যিসকল কেণ্ডিডেটে 12 পাছ বা তাৰ ওপৰত কোৱালিফিকেশ্যন আছে তেওঁলোকে 12 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন জমা দিব লাগিব। সেয়েহে যিসকল বন্ধু বান্ধৱী অকল 8 পাছ কৰিছে তেওঁলোকে এতিয়া 8 পাছ চাৰ্টিফিকেটখন তেওঁলোকৰ স্কুলৰ পৰা উলিয়াই লওক, যাতে পিছত কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লগা নহয়। দ্বিতীয়টো আপডেট আহিছে সিলেকশন সম্পৰ্কে। যিসকলে ৰিটেন এক্সামত অধিক মাৰ্ক লাভ কৰিব তেওঁলোককহে সিলেকশন কৰা হ'ব। ইয়াতে ৰিটেন এক্সামৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশন লাভ কৰিব। আৰু ৰিটেন এক্সামত যদি দুজন কেণ্ডিডেটে সমান মাৰ্ক লাভ কৰে তেতিয়াহ'লে যিজন কেণ্ডিডেটৰ এজটো বেছি হ'ব তাকে সিলেকশন কৰা হ'ব। আপোনাৰ মতে এইটো যিটো এজৰ ওপৰত ভিত্তি কৰি সিলেকশন কৰা হয় এইটো আপোনাৰ মতে কিমান ঠিক আপোনাৰ কমেণ্ট বক্সত জনাব পাৰে। সেয়ে আপোনালোকে যিহেতু সিলেকশন প্ৰচেছটো ৰিটেন এক্সামৰ পৰা লোৱা হ'ব, ইয়াত কোনো ধৰণৰ স্কিল টেষ্ট বা ভাইভা টেষ্টৰ ব্যৱস্থা নাথাকে। সেয়ে আপোনালোকে ৰিটেন এক্সামটো ভালকৈ গুৰুত্ব প্ৰদান কৰিব। সেইটো দ্বিতীয়টো আপডেট লৈ যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেজুৱেশ্যন লেভেলৰ গ্ৰেড 3 এপ্লাই কৰিব তেওঁলোকে কিন্তু গ্ৰেড 4 এপ্লাই কৰিব নোৱাৰিব। যিসকল বন্ধু বান্ধৱী ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে গ্ৰেড 4 এপ্লাই কৰিব নোৱাৰে। যিসকল বন্ধু বান্ধৱী হায়েষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ HS বা 10+2 হয় তেওঁলোকেহে গ্ৰেড 4 এপ্লাই কৰিব পাৰিব। লগতে যিসকল বন্ধু বান্ধৱীয়ে এডভাৰ্টাইজমেণ্ট ওলোৱাৰ আগত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকে কিন্তু গ্ৰেড 4 এপ্লাই কৰিব নোৱাৰিব। তো এইখিনি আছিল গ্ৰেড 4 সিলেকশন প্ৰচেছ। নেক্সট ভিডিঅ'ত আমি গ্ৰেড 4 এপ্লাই কৰিবলৈ আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লগতে গ্ৰেড 3 আপোনাৰ সিলেকশন প্ৰচেছটো অলপ বেলেগ হ'ব, কিন্তু কেনেধৰণৰ সিলেকশন প্ৰচেছ হ'ব সেই বিষয়ে আলোচনা কৰিম। চ' এই ভিডিঅ'টো পাবলৈ আমাৰ চেনেল এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব। লগ পাম নতুন এটা আপডেটৰ সৈতে। টিল দেন